আজি মই এটা জেগালৈ ওলাই গৈ আছোঁ, এখন ৰিজৰ্টলৈ। আৰু ৰিজৰ্টটো খুব ধুনীয়া, আমাৰ বহুত ওচৰতে হয়। আৰু মই আজি ৰিজৰ্টটোলৈ যাম, আৰু ৰিজৰ্টটো কেনেকুৱানো হয় মই গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম গৈ আছোঁ যিহেতু, আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকক। ৰিজৰ্টটো খুব ভাল লাগিব চাগে গৈ পেলাই। মোৰ এক্সপিৰিয়েঞ্চটো বা কেনেকুৱা হয় মই শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত। ইমান বেছি বেয়া, অকণমান ভাল কৰিব লাগে বাৰু। ৰিজৰ্ট যিহেতু আছে তো অকণ ভাল ৰাখিব লাগিছিল, কিন্তু ইমানে বেছি বেয়া ৰাস্তা নহয়। জেগাখিনি বা কেনেকুৱা হয় নাজানো, জেগাখিনিতো এনেই মুকলি আছে। আৰু মই বাইকৰ পৰা নামি দিলোঁ, কাৰণ ইমানে বেছি বেয়া ৰাস্তা, একদম আগবাঢ়িব পৰা নাই, বাইকখন আগেই নাবাঢ়ে। তো ইয়াতে ৰাখি দিছোঁ, আৰু এয়া আমি আহি পাই গৈছোঁ। আৰু সেইটোৱে হৈছে ৰিজৰ্টটো। জেগাখিনি একচুৱেলি ভালেই হৈছে, কিন্তু ৰাস্তাটো অকণ ভাল হোৱা হয় বেছি ভাল লাগিল হয়। তো এতিয়া বৰষুণৰ কাৰণে হয়তো বেছি বেয়া বাৰু। তেতিয়াহ'লে আহিছোঁ, চাওঁচোন ৰিজৰ্টটো কেনেকুৱা হয়। অকলে অকলে গৈ আছে, ক'বই নোৱাৰে। চাই এইফালে চাই হাই বুলি কৈ দিয়ে এটা। আৰু এয়া হৈছে বৰচলা ৰিজৰ্ট। বৰচলা ৰিজৰ্ট। বৰচলা ৰিজৰ্টলৈ আমাৰ ওচৰতে হয় ঘৰত। তো আজি আপোনালোকক মই গোটেই ৰিজৰ্টটো দেখুৱাম কেনেকুৱা হয় কি হয়। এতিয়া মই ইয়াত দেখুৱাম ইয়াৰ এৰিয়াটো কেনেকুৱা। আৰু ইফালে চাওক কেনেকুৱা দলঙৰ দৰে আছে, অকণমান পুখুৰীৰ ওপৰত এনেকৈ এনেকৈ অকণমান এৰিয়াটো আছে। আৰু এয়া হৈছে ইয়াৰ দলং। আৰু এনেকুৱা জেগাবোৰ খুব বেছি ভাল লাগে। খোৱা এৰিয়া, আৰু ইয়াতে খাব পাৰিব কিবা কিবি। কি কৈ জানো, এটা বালকলক কল কি কৈ জানো। হেভি খাব নোৱাৰিম কিন্তু ন। আমাৰ এতিয়া আহি গ'ল খানা। ফাৰ্ষ্ট আহিছে এয়া পনীৰ পকোৰা। তো পনীৰ পকোৰাটো খাই লওঁ। এতিয়া আহি গ'ল ৰোল পোৱালিৰ কাৰণে। তুমি ৰোল খাই ভাল পোৱা নহয়? অঁ, টেষ্টি ন ৰোলটো? অঁ, এইটো পনীৰ ৰোল। পনীৰ? তুমি কৈছা কি সেইবোৰ চিকেন ৰোল? নহয়, এইটো পনীৰ ৰোল হয়। তুমি ভাল পোৱা যে, তোমাৰ ফেভৰেট ৰোল এইটো, সেইকাৰণে মই তোমাক আনিছোঁ। অঁ, বিলাহী খাব লাগে, ভেজিটেবলছ, সেইকাৰণে দিছে। ঠিক আছে, এতিয়া খাবলৈ। অঁ অঁ। কেনেকুৱা লাগিছে? কেনেকুৱা? Yummy, yummy লাগিছে।
ইফালে আহি গ'ল আমাৰ চাওমিন আৰু এতিয়া আমি খাওঁ। এয়া হৈছে আমাৰ চিকেন চাও। এয়া চাওক, এইটোৱে হৈছে বৰচলা ৰিজৰ্ট। আৰু এনেকে বাকী অকণ সৰু সৰু ঘৰ আছে। এনেকে ঘৰবোৰতো আপোনালোক কেবিন হয়, একচুৱেলি কেবিন চিষ্টেমত আছে। আৰু কেবিনবোৰত বহিও আপোনালোকে খাব পাৰিব। আমি একচুৱেলি কেবিনতে খালোঁ। আৰু আপুনি যদি ফেমিলি লৈ আহে দেন বাহিৰতো খাব পাৰিব, বাহিৰতো খোৱা ব্যৱস্থা আছে। আৰু এনেকৈ এৰিয়াটো খুব বেছি ডাঙৰ নহয়, খুব সৰুৱে হয়, বাট ভাল। আৰু যদি আপোনালোকে টাইম স্পেণ্ড কৰিবলৈ আহে, ছুটি সময়ত যদি আহিব বিচাৰে দেন আহিব পাৰে। এনেকুৱা জেগাবোৰত অকণমান ফুৰিলে মনটোও ভাল লাগি থাকে। তো সেয়া আমি ফুৰিছোঁ আৰু আপোনালোকে এনজয় কৰি থাকিব। যদি আহিব বিচাৰে মই লোকেশ্যনটো বাৰু দি দিম। নগাঁৱৰ ৰূপহী ৰাস্তাতে পায়। এইটো ডিলাৰহে ওলাইছে, ডিলাৰত কাম কৰি বাৰে বাৰে মুখেৰে ডিলাৰে ওলাই থাকে। তো এইটো ৰিজৰ্ট হয়, ওচৰতে হয়, একেবাৰে মুখলি হয় একচুৱেলি জেগাটো চাগে। তো ডিফলো হয়। তো মই আপোনালোকক লোকেশ্যনটো দি দিম, আপোনালোকে নিশ্চয় আহিব আৰু অকণমান চাই থাকক বাৰু জেগাখিনি, এনজয় কৰক আপোনালোকে মোৰ লগতে। আমাৰ ৰিজৰ্ট ফুৰি হৈ গ'ল, খাই বৈও হৈ গ'ল, আৰু এতিয়া ঘৰলৈ ৰাওনা হৈ যাওঁ। ভালেই লাগিলে বাৰু, অকণমান সময়ৰ কাৰণে আহিলেও ইয়াত ফ্ৰেছ এটা অনুভৱ হ'ল। তো ভাল লাগিছে, আপোনালোকে নিশ্চয় আহিব। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। ভাল লাগিল আহি। আজিলৈ ইমানখিনিয়ে আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইনষ্টা আৰু ফেচবুকতো কমেণ্ট কৰিবলৈ নাপাহৰিব বাৰু। থেংক ইউ।